হাই ফ্ৰেণ্ডছ, অসমীয়া বোৱাৰী আমি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু বহুত দিন মই ভিডিঅ' বনোৱা নাছিলোঁ। আজি মই পাৰ্লাৰৰ পৰা এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ আৰু ভিডিঅ'টো হৈছে একদম স্কিনৰ ওপৰত। প্ৰথম আপোনালোকে ভিডিঅ'টো চাই লওক। এই দেখিছেনে কিমান লাহে লাহে উঠাবলগীয়া আছে। যদি মই মানে স্পীডতো উঠাওঁ এয়া দাং খাই ছালখনে এনেকৈ দাং খাই আহিছে। এতিয়া যদি মই আপোনাক ফাৰ্ষ্ট কৰিবলৈ যাওঁ আপোনাৰ এৰাই যাব। মানে সেইকাৰণে মই বহুতক কওঁ মানে ফাৰ্মাচীৰ পৰা ডাইৰেক্ট কিছুমান ক্ৰীম লৈ পানি মানে ঘঁহিব নালাগে। তেনেকুৱা প্ৰায়ে কৈ থাকে। এনেকুৱা বহুত স্কিন আহে। লগতে এতিয়া হাতটো এনেকৈ দিয়ক। এতিয়া এইখিনি উঠাম চাব। তুমি অলপ ওচৰৰ পৰা হেৰি কৰি জুম কৰি দিবাচোন দেই। এয়া নহয় এয়া চাওক দাং খাই আহিছে চাওক। হেৰিটো মই দঙাও নাই, নিজে এনেকৈ আহিছে। এতিয়া লাহে লাহে কৰিব পাৰিছোঁ। এইবোৰ দেখিছে না ফৰহেডটো কৰিবলৈ যাওঁতেও মানে আপোনাৰ মানে ইমানেই হেৰি হয়, চেঞ্চিটিভ হৈ গ'ল। দেখিছে নহয় ভুলতো ঘঁহিব নালাগে, ভুলতো ঘঁহিব নালাগে। এতিয়া বহুত ছোৱালীয়ে এতিয়া ভুল কৰি আছে। দুদিন ধুনীয়া হ'ব মুখখন। এইডোখৰতে স্পীডত হেৰি কৰিবই নোৱাৰোঁ। একদম মিহি কোমল কোমলকৈ একেবাৰে লাহে লাহে কৰিছোঁ আৰু এয়া চাওক এইডোখৰত পূৰা দাম খাই যায়। আজিকালি প্ৰায়ভাগটো স্কিনবিলাকে চেঞ্চিটিভ হ'ল, গম পাইছেনে? মানে কেলৈ কৈছোঁ চব ধুনীয়া হ'বলৈকে লাগে, কোনো বেয়া নহয়। সেইকাৰণে আকৌ এই অৱস্থাটো হৈছে। নধৰিলেও মানে আপোনাৰ কৰিব নোৱাৰি, কিন্তু মই লাহেকৈ অকণমান এয়া চাওক এনেকৈ দাং খাইছে দেখিছা। এতিয়া চাওক এনেই কথা এটা কৈছোঁ, এইকেইডাল এতিয়া এনেকৈ দাং খাইছে। মই এতিয়া আপুনি নধৰিলে ভুলতো নোৱাৰি দেখিছে নাই। এইয়া দাং খাইছে। তেনেকুৱা আপোনাৰ বাৰু বয়স বাৰু হৈছে বাৰু ল'ৰা ছোৱালী থকা মানুহ, যিবিলাক জীয়ৰী ছোৱালী হয় তাহাঁতেও মানে এনেকুৱা আহে, তেনেকৈ স্কিনটো আহে। ইমানেই কষ্টকৈ কৰিবলগীয়া হয়, কাট পটককৈ খাই যায়। আপোনাৰতো ভালেই হৈছে বহুতখিনি, কিন্তু আপোনাতকৈও মানে চোকা হৈ আছে কিছুমানৰ। ঘঁহিবলৈ বাদ দিব দেই, ভুলতো নঘঁহিব। নিশ্চয় আপোনালোকে ভিডিঅ'টো চালে। এতিয়া ভিডিঅ'টো চালে যেতিয়া মই আপোনালোকক কওঁ শুনক, বৰ্তমান আপোনালোকে স্কিনত যধে মধে ক্ৰীম হওক যিকোনো বস্তুৱে ইউজ নকৰিব, কাৰণ আপোনালোকৰ স্কিনত শ্বুট নকৰাকৈ। কাৰণ কিছুমানক ক্ৰীম ঘঁহিলে একেবাৰে নেমানে, সেইবিলাক এলাৰ্জি হয়, সেইবিলাকে ঘঁহিবই নালাগে। এই তেনেকুৱা কথা। সেইটো কাৰণে আপোনালোকে যধে মধে কাৰো পৰামৰ্শ নোলোৱাকৈ আপোনালোকে ক্ৰীম ইউজ নকৰিব। আপোনালোকে আচলতে পাৰ্লাৰৰ পৰাও পৰামৰ্শ লৈ আপোনালোকে ক্ৰীম ইউজ কৰিব, আৰু বিশেষকৈ ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ ক্ৰীম ইউজ নকৰিব। কিন্তু আপোনালোকে ফাৰ্মাচীৰ পৰা ডাইৰেক্ট এটা ক্ৰীম আনি আপোনালোকে ভুলতো ক্ৰীম ইউজ নকৰিব। প্ৰায়ভাগটি ফাৰ্মাচীৰ পৰা নিজেই ক্ৰীম আনি কিছুমানে লগাই গোটেই মুখত কি হয় গম পাইছেনে আপোনালোকে? গুটি গুটি ৰঙা 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 ৰঙা। আপোনালোকে বহুতে গম পাইছে। কিছুমানৰ ক'ব আগতে আমুকৰ ছোৱালীজনী এনেকুৱা আছিলে, এইবোৰ গোটেই মুখত গুটি গুটি অকণি ৰঙা 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 ফুট পৰি গ'ল। ফুট পৰা পাছতে একদম এইটো একদম ছালৰ নিচিনা হৈ যোৱাৰ পাছত আপুনি আৰু সেই স্কিন ভাল কৰিবলৈ বহুত মানে চেষ্টা কৰিব লাগিব। ডক্তৰৰ পৰা ভাল কৰিব পাৰিব, নোৱাৰিব বুলি নকওঁ, হ'লেওতো ক্ৰীম সেই বস্তুটো আঁতৰাবলৈ যাওঁতে স্কিনটো বহুত পাতলা হৈ যাব। পাতলা হৈ যোৱাৰ পাছত এই থ্ৰেডিং কৰিবলৈ প্ৰব্লেমটো আহি যাব। সেইকাৰণে সেই মানুহগৰাকী যিগৰাকী আহিছে, সেই লেডিগৰাকী একদম স্কিনটো এনেকৈ উঠি আহিছে, মানে উঠি আহিছে, মোক কৰিবলৈ প্ৰব্লেম হৈছে। কোনোবাই এনেকুৱা ক্ৰীম ঘঁহে নেকি? কাৰোবাৰ লগত এনেকুৱা হৈছে নি? আপোনালোকে জনাবচোন কমেণ্টত। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু অলপমান মৰম দিব। তেতিয়াহে আপোনালোকক এনেকৈ এটা সৰু সৰু টিপছ লৈ মই আকৌ ভিডিঅ' এটা বনাবলৈ মন যাব। কিছুমানে আপোনালোকক বেয়াও পাব পাৰে, মানে কেলৈ কৈছোঁ, মই ধুনীয়া আছোঁ কাৰণে, মই ক্ৰীম ঘঁহিছোঁ কাৰণে তাই মোক নঘঁহিবলৈ কৈছে সেই বুলি ক'ব, তাই মোক পেট কৈছে সেই বুলি ভাবিব। কিন্তু পেট খুলি কথাটোলৈ নহয়,
স্কিনটো ভাল হৈ থাকিলে চবৰে ভাল লাগে, ধুনীয়া হ'লেও আমুক ধুনীয়া বুলি কওঁ, আমাৰে ভাল লাগে নহয় জানো? আমুক হ'লে ইমান ধুনীয়া, আমিয়ে কওঁ কেতিয়াবা পাৰ্লাৰলৈ আহিলে, সেই প্ৰভু আমাকতো ভগৱানে কেনেকৈ জন্ম দিলে, কিছুমানক ইমান ধুনীয়াকৈ দিছে দেই। সেই ধুনীয়া মুখতো যদি আপোনালোকে বেছি ধুনীয়া কৰিবলৈ যায়, ধুনীয়া বেছি হ'লে ধুনীয়াহে হৈ যাব। আৰু কোনোবাই যদি এইবিলাক কথা জানিবলৈ মন যায়, আপোনালোকে মোক ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিলে হৈ যাব। আপোনালোকক তেতিয়া ক'ম এইখিনি বস্তু, কিটো বস্তু ভাল, কিটো বস্তু বেয়া। মাহে যেন আপোনালোকে মোৰ পাৰ্লাৰ মোৰ চলিব লাগিব, আপোনালোক আহিবই লাগিব যেন মোৰ মানে ফেচিয়েল কৰিবই লাগিব, সেইটো কথা নহয়। আপোনালোকে যেতিয়া নিজৰ মুখখন লেতেৰা লাগে তেতিয়া কৰিলেও মানে একো প্ৰব্লেম নহয়, কিন্তু ফেচিয়েল কৰিলে ইমান স্কিন পাতলা নহয় যিসকলে ভাবে। কিন্তু পৰাপক্ষত আপোনালোকে যে মলমবিলাক ঘঁহিছে সেইবিলাক মানে একেবাৰে বাদ দিব। সেইবিলাক ঘঁহি থাকিলে আপোনালোকৰ লাষ্টত একেবাৰে ৰ'দলৈ ওলাব নোৱাৰা হ'ব। যিসকল ছোৱালীয়ে হওক বা বোৱাৰীয়ে হওক, কিছুমান কম বয়সতে, যেনেকৈ ছোৱালী মানুহ খুব 16 বছৰ বা 15 বছৰৰ পৰা 20 বছৰ বয়সত তেনেকুৱা মানে আহিছে মোৰ সৰু ষ্টাফৰ ছোৱালী, তেনেকুৱা মানে ক্ৰীম ঘঁহি যেতিয়া স্কিনত অলপ পাতলা, একদম স্কিনটো পাতলা হৈ যায়, গুটি ৰঙা ফুট হৈ যায়, তেতিয়াই গম পাওঁ কিবা এটা বেলেগ নহ'লে। ইমান মানে এনেকুৱা দেখে স্কিনটোত যেন একোৱে নাই, ইমান চাইন মাৰি থাকে, ইমান ধুনীয়া হৈ যায়। কিন্তু লাহে লাহে স্কিনটো পূৰা পাতলা হৈ যায়, তেতিয়া ৰ'দত ওলাব নোৱাৰা হৈ যায়। এতিয়া আপোনালোকে ভিডিঅ'টো দেখিলে গম পালে, আচলতে ডক্টৰে দিয়া মানে দৰৱ ঘঁহিও স্কিনটো বেলেগ হয়। আমি মানে বেলেগে গম নাপাব পাৰে। কোনোবাই আমাক ক্লায়েণ্টছ আহি কয় যেন, মই সুধোঁ কেতিয়াবা পাতলা, তোমাৰ স্কিনটো ইমান পাতলা হৈছে, কি ঘঁহানো? তাৰপিছত তেতিয়া কয়, বা মই কওঁ, তেতিয়া কয় নাই একো নঘঁহোঁ সেই বুলি কয়। কিন্তু মই গম পাওঁ, কিন্তু ক'বলৈ বেয়া পায়। আৰু তেনেকৈ ফেচিয়েল কৰা মাহে ফেচিয়েল কৰা স্কিনটো কেনেকুৱা আমি গম পাওঁ। তেনেকৈ আৰু ফাৰ্মাচীৰ পৰা কিনি পানি কিছুমানে মলম টাইপৰ ক্ৰীম মানে কিনি পানি ঘঁহে, সেইবিলাকো গম পাওঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।